মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ আপোন দেশৰ কথা এই কিতাপখনিৰ পৰা এটি এটিকৈ ভিডিঅ' তোমালোকলৈ আগবঢ়াই আছোঁ। লেচন তোমাৰ ইতিমধ্যে 2 নম্বৰ লেচনৰ তোমাৰ কামৰূপ নামটো কেনেকৈ হ'ল তাৰে আমি আলোচনা কৰিলোঁ। আজি তোমালোকলৈ লৈ আহিছোঁ অসম নামটি কেনেকৈ উৎপত্তি হ'ল। চোৱা, তাইসকল যেতিয়া অসমলৈ আহিছিল তাৰ আগতে কামৰূপ নাম আছিলে আৰু তাইসকলে নিজৰ সাহস বুদ্ধি ৰণ পুণ্যৰ সহায়তে এই দেশৰ অধিবাসীসকলক নিজৰ অধীন কৰিছিল আৰু তাৰ ফলত তেওঁলোকক সকলোৱে তেওঁলোকৰ যি সাহসৰ বা বুদ্ধিৰ শলাগ লৈ তেওঁ মুগ্ধ হৈছিল সকলো বুদ্ধি আৰু বিক্ৰমত। আৰু থলুৱা লোকসকলে তেওঁলোকক অসম বুলি কৈছিল আৰু অৰ্থাৎ তেওঁলোকৰ সমান কোনো হ'ব নোৱাৰে বা কোনো নাই বুলি কৈছিল। আৰু অসমত বসবাস কৰা লোকসকলৰ বহুতে অসম শব্দটো অহম বুলি উচ্চাৰণ কৰিছিল। অহম শব্দটোৰ পৰাই এই দেশৰ নাম তাইসকল এই দেশ অধিকাৰ কৰা তাইসকল আহোম নামেৰে পৰিচিত হ'ল। লাহে লাহে আহোমসকলে শাসন কৰা ঠাইখনৰ নামো সকলোৰে মাজত অসম নামেৰে জনাজাত হৈ পৰিল। এইদৰে কামৰূপ ৰাজ্যৰ নাম অসম কিয় হ'ল সেই বিষয়ে বিভিন্নজনে বিভিন্ন ব্যাখ্যা আগবঢ়াইছিল আৰু লগতে আৰু এটা ব্যাখ্যা আগবঢ়াইছিল যে অসমত পৰ্বত পাহাৰে ভৰা আছিলে আৰু কামৰূপ ৰাজ্যৰ ভূখণ্ড অসমান আছিল, সেইকাৰণেও অসম নামটো হ'ল বুলি কয়। কিন্তু কিছু লোকে এইটো মানি ল'ব খোজা নাছিলে, কাৰণ তেওঁলোকৰ মতে যদিহে ভূখণ্ড অসমান আছিল বাবে এই ঠাইৰ নাম অসম হৈছে, তেনেহ'লে আহোমসকল অহাৰ আগতে ইয়াৰ নাম অসম হ'ব লাগিছিল। কোনোৱে আকৌ ক'ব খোজে যে কামৰূপ ৰাজ্যৰ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যত মুগ্ধ হোৱাসকলে এই ঠাইখনক অসম নাম দিছিল। এনেদৰেও কিছুমানৰ সকলোৰে মতবোৰ বেলেগ বেলেগ আছিলে। এই পাঠটিৰ আজি ইমানতে সামৰিছোঁ। ইয়াৰ পাছতে তোমালোকলৈ মই প্ৰশ্নমালীসমূহ লৈ আহিম। তোমালোকে ভিডিঅ'সমূহ ক্ৰমান্বয়ে চাই যাবা। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।